নমস্কাৰ, আপোনালোক সকলোকে পুনৰ এটি নতুন ভিডিঅ'লৈ স্বাগতম। আশা কৰোঁ আপোনালোক ভালে কুশলে আছে। আজি আমি এই ভিডিঅ'ত মেষ ৰাশিৰ জাতক জাতিকাসকলৰ আগন্তুক এপ্ৰিল মাহৰ ৰাশিফলৰ বিষয়ে আলোচনা কৰিম। চেনেলটো যদি নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু আপোনাৰ প্ৰিয়জনলৈকো ভিডিঅ'টো শ্বেয়াৰ কৰি তেওঁৰ উপকাৰ কৰিব বুলি মই আশা ৰাখিলোঁ। এইখিনিতে জনাবলৈ পাই সুখী হৈছোঁ যে আমাৰ জ্যোতিষালয়ৰ 5 বছৰ কমপ্লিট হোৱাত আমি প্ৰতিজনকে এটা আপোনালোকে নিজৰ লগত জড়িত যিকোনো এটা কুৱেশ্যন আপোনালোকে কমেণ্ট ছেকশ্যনত কৰিব পাৰে। প্ৰশ্নটোৰ লগতে আপোনালোকে নিজৰ ডেট অফ বাৰ্থ, জন্মৰ সময় আৰু জন্ম হোৱা প্লেচটোৰ আপোনালোকে নামটো দি পেলাই আপোনালোকে নিজৰ প্ৰশ্নটোৰ সৈতে আপোনালোকে কমেণ্ট ছেকশ্যনত কমেণ্ট কৰক। মই যিমান পাৰোঁ সিমানখিনি আপোনালোকক সমাধান দিবলৈ মই চেষ্টা কৰিম। আহক তেন্তে আগন্তুক এপ্ৰিল মাহৰ আপোনালোকৰ ৰাশিফলৰ বিষয়ে আলোচনা কৰোঁ। মেষ ৰাশিৰ জাতক জাতিকাসকলে এপ্ৰিল মাহত বিশেষকৈ আপোনালোকৰ স্বাস্থ্যক লৈ পেলাই অলপ বেছি সতৰ্ক থাকিব। আৰু এপ্ৰিল মাহত আপোনালোকৰ দেখা যায় যে আপোনালোকৰ বেছিভাগে কিবা নহয় কিবা নতুন বস্তু আপোনালোকে পাৰ্চেছ কৰিব পাৰে বা কিনিব পাৰে। আপোনালোকে এতিয়া কি বস্তু কিনিব পাৰে তাৰ ভিতৰত যদি মই ক'ব যে আপোনালোকৰ মেক্সিমাম আপোনালোকৰ সংযোগ আছে যে নতুন কাপোৰ কানি আপোনালোকে ল'ব পাৰে। তাৰ লগতে জুৱেলাৰিজ বা গহনা বা গ'ল্ড চিলভাৰ যিকোনো আপোনালোকে গহনা ধৰি লওক আপোনালোকে এনেকুৱা কিনাৰ ইয়াতে যোগ দেখা পোৱা যায়। যাত্ৰা কৰিব পাৰে, হয়তো আপোনালোকে এপ্ৰিল মাহত আপোনালোকে যাত্ৰা কৰিব পাৰে, হয়তো যাত্ৰা কৰাৰ কথা আপোনালোকে চিন্তা কৰিব পাৰে, নতুবা আগন্তুক যাত্ৰাক লৈ পেলাই আপোনালোকৰ এটা বিশেষ চিন্তা মনত আপোনালোকৰ আহিব পাৰে। যাত্ৰাক লৈ পেলাই মানে এটা চিন্তা চৰ্চা আপোনালোকৰ বিশেষকৈ এটা থুলমূল চিন্তা চৰ্চা আপোনালোকৰ আহিব পাৰে যদি আপোনালোকৰ বৰ্তমান যাত্ৰা কৰি থকা নাই। আৰু মেক্সিমামটো আপোনালোকৰ যাত্ৰা কৰাৰ পূৰ্ণ সুযোগ পূৰ্ণ যোগ দেখা গৈছে অহা এপ্ৰিল মাহত। ইনভেষ্টমেণ্ট আপোনালোকে কৰিব পাৰে আৰু মই আপোনালোকক ছাজেষ্ট কৰিম যে ইনভেষ্টমেণ্ট যদি কৰে আপোনালোকে 19 এপ্ৰিলৰ পাছত কৰক। আপোনালোকে ইনভেষ্টমেণ্ট লাগিলে প্ৰপাৰ্টি যদি কিনিব বিচাৰিছে বা মিউচুৱেল ফাণ্ডছ, বণ্ড, ষ্টকছ এনেকুৱা টাইপৰ যদি আপোনালোকে কিবা ইনভেষ্ট কৰিব বিচাৰিছে তেন্তে আপোনালোকে অহা এপ্ৰিল মাহৰ 19 তাৰিখৰ পিছত আপোনালোকে ইনভেষ্টমেণ্টৰ লগত জড়িত কামসমূহ কৰিলে আপোনালোকৰ বেছি ভাল ফল লাভ কৰিব। অহা এপ্ৰিল মাহত দেখা যায় যে আপোনালোকে নিজৰ স্বাস্থ্যৰ প্ৰতি যত্ন ল'ব আৰু যত্ন লোৱাটো আৱশ্যক। বিশেষকৈ মহিলাসকলৰ ক্ষেত্ৰত দেখা যায় যে আপোনালোকে নিজৰ মুখখনক লৈ পেলাই নিজৰ ফেচিয়েল আপোনালোকে বেছি কেয়াৰ কৰা দেখা যায় আপোনালোকৰ। বিশেষকৈ যদি মই ক'ব যাওঁ 2 এপ্ৰিলৰ পিছত মংগলদেৱ আপোনালোকৰ লগ্ন অধিপতি মংগলদেৱ মীন ৰাশিত প্ৰৱেশ কৰিব, অৰ্থাৎ আপোনালোকৰ দ্বাদশ ঘৰত প্ৰৱেশ কৰিব, যাৰ ফলত আপোনালোকৰ টোপনিৰ লগত জড়িত কিছুমান সমস্যা দেখিবলৈ পাব। সেয়ে মই কৈছোঁ স্বাস্থ্যক লৈ অধিক সতৰ্কতাৰ প্ৰয়োজন হ'ব। আৰু এটা কথা আপোনালোকক জনাওঁ যে আপোনালোকৰ অহা এপ্ৰিল মাহত আপোনালোকৰ যিকোনো কাৰণতে আপোনালোকৰ হস্পিটেলত আপোনালোকে যাব লগা হ'বই পাৰে। লাগিলে সেয়া আপোনাৰ নিজৰ কাৰণতে নহওক কিয়, নতুবা আপোনাৰ হয়তো কোনোবা আত্মীয়জন বা আপোনাৰ চিনাকিজন কোনোবা হস্পিটেলত ভৰ্তি হৈ থাকিব পাৰে, তেওঁক দেখা কৰিবলৈ এনেকুৱা ধৰণৰ চিটুৱেশ্যনতো আপোনালোকৰ হস্পিটেল গমন হ'ব পাৰে। আৰু আপোনালোকৰ বাওঁ চকু ৰিলেটেড বা চকুৰ লগত ৰিলেটেড আপোনালোকৰ সৰু সুৰা কিবা সমস্যা আপোনালোকৰ হ'ব পাৰে। সেয়ে আপোনালোকে নিজৰ স্বাস্থ্যক এপ্ৰিল মাহত প্ৰথমতে গুৰুত্ব দিয়াটো ভাল হ'ব। ৰিলেশ্যনশ্বিপৰ ক্ষেত্ৰত আপোনালোকৰ এক মোটামুটি চিটুৱেশ্যন দেখা পোৱা যায় ইয়াতে। আগতে যদি কাৰোবাৰ লগত বা আত্মীয় কোনোবাৰ লগত যদি আপোনালোকৰ ৰিলেশ্যন বেয়া হৈছিলে বা ইমান এটা সম্বন্ধটো ভাল নাছিলে, তো তেওঁলোকৰ লগতো ৰিলেশ্যনটো কিছু উন্নতি হোৱা দেখিব পোৱা যায়। এপ্ৰিল মাহত আপোনাৰ জীৱনসংগী বা আপোনাৰ শহুৰৰ ঘৰৰ পৰা বিশেষকৈ আৰ্থিক লাভ আপোনালোকৰ হ'ব। ইয়াৰ এটা পূৰ্ণ সংকেত ইয়াতে দেখা পোৱা গৈছে। 19 এপ্ৰিলৰ পিছত যেতিয়া শুক্ৰদেৱ বৃষভ ৰাশিত প্ৰৱেশ কৰিব, লগে লগে আপোনালোকৰ আৰ্থিক অৱস্থাত আপোনালোকে এটা বা মানি ফ্ল'ত আপোনালোকে এটা উন্নতি দেখিবলৈ পাব। অ'কে, সেয়ে মই কৈছোঁ আপোনালোকে যদি কিবা ইনভেষ্টমেণ্ট যদি কৰিব লগা আছে 19 এপ্ৰিলৰ পিছত কৰক, বিশেষ আপোনালোকে ভাল ফল লাভ কৰিব। কৰ্মক্ষেত্ৰত কাৰ্যৰ ক্ষেত্ৰত আপোনালোকৰ মনোমালিন্য, সৰু সুৰা কাজিয়া এনেকুৱা ধৰণৰ হ'ব পাৰে। সেয়ে মই ছাজেষ্ট কৰিম যে আপোনালোকে অফিচত যাওক, নিজৰ যোনখিনি কাম আছে কৰক, আৰু এনে অলাগতিয়াল কিছুমান যাতে অফিচ পলিটিক্সত আপোনালোক যাতে নোসোমায় মইতো ছাজেষ্ট কৰিম। কিন্তু 14 এপ্ৰিলৰ পিছত যেতিয়া আপোনালোকৰ সূৰ্য আপোনালোকৰ নিজৰ লগ্নত প্ৰৱেশ কৰি উচ্চ অৱস্থাত যাব, তেতিয়া আপোনালোকৰ সকলো ক্ষেত্ৰতে বিশেষকৈ কৰ্মক্ষেত্ৰত, পঢ়া শুনাৰ ক্ষেত্ৰত আৰু বিশেষকৈ আপোনাৰ যদি সন্তানৰ ক্ষেত্ৰত মই কিছু 14 এপ্ৰিললৈকে ইমান এটা ভাল নেদেখোঁ। কিন্তু 14 এপ্ৰিলৰ পাছত সূৰ্যৰ স্থিতি যেতিয়া উন্নত হ'ব, তেতিয়া আপোনালোকৰ সন্তানৰ ক্ষেত্ৰত, আৰ্থিক ক্ষেত্ৰত আৰু সমাজত নাম যশ ইত্যাদি আপোনালোকৰ বৃদ্ধি হ'ব। এপ্ৰিল মাহত প্ৰেমিক প্ৰেমিকাসকলে সম্বন্ধত ভাল ফল পাব। আপোনালোকে দেখিবলৈ পোৱা গৈছে যে লেটলি আপোনালোকৰ মেষ ৰাশিৰ জাতক জাতিকাসকলৰ খংৰাগসমূহ অলপ বেছি হৈ আছে। আৰু যিহেতু সূৰ্যদেৱ 14 এপ্ৰিলৰ পাছত আপোনালোকৰ লগ্নত উচ্চ অৱস্থাত যাব, তাৰ ফলত আপোনালোকৰ কিছু সুপ্ৰভাৱ পেলাব। কিন্তু তাৰমানে যিমানখিনি আপোনালোকৰ খংৰাগ কমিব লাগিছিল সিমানখিনি হয়তো আপোনালোকৰ এটা উন্নতি আপোনালোকে দেখা নাপাব। সেয়ে আপোনালোকে নিজৰ ওপৰতে এটা সংযম ৰাখি পেলাই পৰিয়াল আৰু কৰ্মক্ষেত্ৰত কথা বতৰাসমূহ পাতোঁতে অলপ চিন্তা কৰি গভীৰভাৱে তাৰ পাছত আপোনালোকে নিজৰ বক্তব্য আপোনালোকে আগবঢ়াব।
মোটামুটি যদি ক'ব যে আপোনালোকক অহা এপ্ৰিল মাহত মই কেইটামান পইণ্ট দি আছোঁ, সেই পইণ্টকেইটা আপোনালোকৰ তাৰমানে হ'ব যে মই সেইটো আপোনালোকক প্ৰায় গেৰেণ্টি দিব পাৰোঁ। প্ৰথম কথা, স্বাস্থ্যক লৈ আপোনালোকৰ সতৰ্কতা অত্যাধিক অৱলম্বন কৰিব লাগিব। যদি স্বাস্থ্যক লৈ অলপমানো কেয়াৰলেছনেছ দেখায় আপোনালোকে, তেন্তে আপোনালোকে ইয়াৰ মূল্য হয়তো পূৰণ কৰিব লগা হ'ব পাৰে এপ্ৰিল মাহতে। সেই স্বাস্থ্যক লৈ সতৰ্ক হওক এতিয়া। কৰ্মক্ষেত্ৰত খংৰাগ কমাই চলক। আগতে কৈছোৱেই, খংৰাগটো সকলো বস্তুতে ইমান এটা ঠিক নহয়। অফিচ পলিটিক্সৰ পৰা অলপ আঁতৰি থাকক আৰু কৰ্মক্ষেত্ৰত এলাহ নেদেখুৱাব। যিমানখিনি কাম আছে আপুনি বিনা এলাহেৰে কৰক। ইনভেষ্টমেণ্ট যদি কৰিব ইচ্ছা আছে তেন্তে বহুত উত্তম সংযোগ দেখা পোৱা যায়, আৰু সেয়ে খালি 19 এপ্ৰিলৰ পাছত কৰিব। সৰু সুৰা ভ্ৰমণ আদি কৰাৰ সময়ত মানি বেগ, প্ৰয়োজনীয় ডকুমেণ্টছ অলপ ভালদৰে সতৰ্কতাৰে আপোনালোকে কেৰি কৰিব, কিয়নো বুধদেৱ আপোনালোকৰ 11 এপ্ৰিলত আপোনালোকৰ নিচ হ'ব। আপোনাৰ দ্বাদশ ঘৰত যেতিয়া বুধদেৱ নিচ হয় তেতিয়া আপোনালোকৰ তাৰমানে কথা বতৰাত, আৰু বিশেষকৈ সৰু সুৰা চোৰ চাতুৰে এনেকুৱা হ'ব পৰা আপোনালোকৰ, বা হেৰুৱা মেলা, এনেকুৱা বস্তু হেৰুৱা মেলা, এনেকুৱা ধৰণৰ এক যুগ দেখা যায়। বাকী ইমানখিনি আছিলে এপ্ৰিল মাহৰ মেষ ৰাশিসকলৰ ৰাশিফল। যোনখিনি মেইন ডিটেইলছ সেইখিনি মই আপোনালোকক আজিৰ ভিডিঅ'টোত প্ৰভাইড কৰিলোঁ। আৰু যদি কিবা বিশেষ প্ৰশ্ন আছিলে কমেণ্ট ছেকশ্যনত আপোনালোকে কমেণ্ট কৰিব, মই নিশ্চয় আপোনালোকক উত্তৰ দিবলৈ মই চেষ্টা কৰিম। আশা কৰোঁ আগন্তুক এপ্ৰিল মাহতো সকলোৰে ভালে কুশলে যাওক, ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিলোঁ। লগ পাম নতুন ভিডিঅ'ত। যদি এতিয়াও চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।